গাইছ আমি আজি ইণ্টাৰ্ণশ্বিপৰ প্ৰেক্টিকেলৰ কাৰণে গৈ আছোঁ কলেজৰ ওচৰৰ গাঁও এখনলৈকে। আচলতে আজি প্ৰেক্টিকেল নহয় বাৰু, আজি মানে আমি শনিবাৰে মিটিং এখন দিছোঁ, তালৈ মানে আজি মানুহখিনি ইনভাইট কৰিবলৈ গৈছোঁ গাঁৱত। তাৰপাছত আমাৰ প্ৰেক্টিকেলখিনি আৰম্ভ হৈ যাব। ফাইনেলি আমি ইয়াত গাঁও পাই গ'লোহি। সকলোৱে বহি আমি আলোচনা কৰি ল'লোঁ অলপ। আৰু এইফালে চাওকচোন কি কৰিছে। পুৰা প্ৰখৰ ৰ'দ মানে একদম চাওক এয়া কিমান ৰ'দ দিছে দেখিছেনে? ছাতি লৈ লৈছে চাহন জানো দেই। আমাৰ কলেজত মানে অৰ্গেনিক ফাৰ্মিং যে জৈৱিক সাৰ বিষয়ে মানে আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা শিকাই আছে মানে। এইটো মানে কেনেকৈ প্ৰস্তুত কৰিব পাৰি ঘৰত এইবোৰ শিকাই আছে মানে। ধৰি লওক এতিয়া আপুনি পথাৰত এতিয়া ধান চান চবেই ছিজন ৰুৱে, এতিয়া শাক পাচলি কৰে, এইবোৰ মানে কীটনাশক প্ৰস্তুত কৰি ঘৰতে কেনেকৈ প্ৰস্তুত কৰি মানে এইটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে, এইবোৰ মানে আমাক শিকাম মানে কম মানে আপোনালোকক। মানে এই শনিবাৰ দিনাই আপোনালোকৰ ইয়াতে ৰংগমঞ্চ যে আছে মিটিং এখন দিছোঁ মানে 11টা বজাত শনিবাৰ দিনা। তেতিয়া আৰু ডিটেইলছত কথাটো ক'ম আৰু আজি ইমানকৈ কোৱা নাই, আজি জাষ্ট আপোনালোকক ইনভাইট কৰিবলৈ। এয়া আমি খাই লৈছোঁ ৰাইজ, আমি ঘামি ঘামি বহি আছোঁ। আমাৰ কাৰ্যসূচী কৰিলোঁ আৰু সকলো আমি এয়া নামঘৰ ওচৰত দেখিছেনে? এয়া নামঘৰ ওচৰতে বহি আছোঁ, চব বহি আছোঁ। আৰু চাহত আহিবলৈ আছে, চাহত অহাৰ পিছত আজিলৈ সকলো শেষ আৰু তাৰপৰা পৰহিলৈ আমাৰ মানে এখন মিটিং দিছোঁ এই গাঁওখনতে। এখন মিটিং দিয়াৰ পিছত আমি আৰু তাৰপিছৰ পিছদিনাখনৰ পৰা সকলো কাম কাজ কৰি দিম। আৰু এতিয়া আমি ইমান ভাগৰ লাগিছে, আমি আচলতে 25ঘৰমান মানুহৰ নিমন্ত্ৰণ কৰি থৈ আহিছোঁ মিটিংখনলৈ। আৰু নিমন্ত্ৰণ কৰি আহিয়ে এতিয়া ভাগৰ লাগিছে, ইমান ভাগৰ জোগৰ বহি আছোঁ। গাইছ, আজি মিনি ব্লগটো ইমানেই আছিল। আকৌ নতুন এটা মিনি ব্লগৰ সৈতে লগ পাম।